নমস্কাৰ মোৰ বন্ধু-বান্ধৱীসকল। আশা কৰোঁ সকলোৱে ভালেই আছে। সকলোকে মই এই চেনেললৈ স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টোত লাইক কৰিব আৰু নিজৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব। ইয়াত সকলো ধৰণৰ ভাৰতীয় পৰীক্ষা, সকলো ধৰণৰ ভাৰতীয় কম্পিটিটিভ এক্সামৰ কাৰণে আপুনি GK/GS পঢ়িব পাৰিব। যেনে ADRE, SSC, ৰেলৱে সকলো ধৰণৰ এক্সামত তৈয়াৰী আপুনি কৰিব পাৰিব। গতিকে বলক আমি আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্ন হ'ল, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? জৱাহৰলাল নেহৰু, বি সৰ্বপল্লী ৰাধাকৃষ্ণন, চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডি লাল বাহাদুৰ শাস্ত্ৰী। যদি আপোনালোকে পাৰে তেন্তে কমেণ্ট কৰি জনাব উত্তৰটো। আমাৰ উত্তৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। দ্বিতীয় প্ৰশ্ন, ভাৰতৰ সংবিধান কেতিয়া প্ৰচলিত হৈছিল? এ 15 আগষ্ট 1947, বি 26 জানুৱাৰী 1950, 26 নৱেম্বৰ 1949, ডি 2 অক্টোবৰ 1950। উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক। গতিকে আমাৰ উত্তৰটো হৈছে বি 26 জানুৱাৰী 1950। 3 নম্বৰ প্ৰশ্ন, সত্যমেৱ জয়তে কোন গ্ৰন্থৰ পৰা লোৱা হৈছে? এ ৰামায়ণ, বি মহাভাৰত, চি মুণ্ডক উপনিষদ, ডি বেদ। গতিকে আমাৰ উত্তৰটো হৈছে চি মুণ্ডক উপনিষদ। সৰি, আপোনালোকে উত্তৰ গমেই পালে। অশোকৰ শিলালিপিত কোন ভাষা ব্যৱহাৰ কৰা হৈছিল? এ সংস্কৃত, বি পালি, চি প্ৰাকৃত, ডি তামিল। গতিকে আপোনালোকে উত্তৰ গমেই পাইছে, চি প্ৰাকৃত। 5 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? এ ইন্দিৰা গান্ধী, বি আনন্দীবেন পাটেল, চি সুচেতা কৃপালনী, ডি মমতা বেনাৰ্জী। ধ্যান দিব, প্ৰশ্নটোত মুখ্যমন্ত্ৰী সুধিছে, আমাৰ প্ৰধানমন্ত্ৰী সোধা নাই। গতিকে আপোনালোকে ভালদৰে উত্তৰটো চাই উত্তৰটো কমেণ্ট কৰক। গতিকে ভাৰতৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে সুচেতা কৃপালনী। উত্তৰ অপশ্যন চি। এইটো একদম সহজ প্ৰশ্ন, সকলোৰে সন্মুখত আছে। 6 নম্বৰ প্ৰশ্ন, বিশ্বৰ সৰ্ববৃহৎ মহাদেশ কোনটো? এ ইউৰোপ, বি আফ্ৰিকা, চি এছিয়া, ডি দক্ষিণ আমেৰিকা। যিসকল ছাত্ৰ ছাত্ৰী একদম বেছিকৰ পৰা আৰম্ভ কৰিছে সেইসকলৰ কাৰণে এইবোৰ প্ৰশ্ন আমি যোগাৰ কৰিছো। গতিকে আপোনালোকে বেছিকৰ পৰা আৰম্ভ কৰিলেহে কঠিনলৈ যাব পাৰিব। আমি লাহে লাহে কঠিন প্ৰশ্ন আনিম আৰু আপোনালোকে আমাৰ লগত ভিডিঅ'খনক ছাপোৰ্ট কৰি থাকক। আমি ভালদৰে আগুৱাই যাম, আপোনালোকে নিজেও আগুৱাই যাব আৰু মোৰ চেনেলখনকো আগুৱাই লৈ যাম, সঁচা কথা যিটো। গতিকে বিশ্বৰ সৰ্ববৃহৎ মহাদেশ হ'ল এছিয়া। এইটোৰ উত্তৰ আপোনালোকে গম পালে। গীতাঞ্জলি কাব্যগ্ৰন্থখন কোনে লিখিছিল? গতিকে উত্তৰটো আপোনালোকে পাই গ'লে, ৰবীন্দ্ৰনাথ ঠাকুৰ। 4, কোনটো গেছ গ্ৰীণহাউচ প্ৰভাৱৰ বাবে দায়ী? উত্তৰ আপোনালোকে পাই গ'লে, কাৰ্বন ডাই অক্সাইড। ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল? ভাৰতৰ প্ৰথম মহাকাশচাৰী আছিল ৰাকেশ শৰ্মা। 10 নম্বৰ প্ৰশ্ন, হালিধান ফাঁকি গ্ৰীণ ৰেভলিউশ্যন কিহৰ সৈতে সম্পৰ্কিত? এ শিল্প, বি পৰ্যটন, চি কৃষি, ডি শিক্ষা। যদি গ্ৰীণ ৰেভলিউশ্যন কৈছে অৰ্থাৎ আমাৰ এইটো কিহৰ লগত জড়িত হ'ব লাগে? আমাৰ এইটো কিবা গ্ৰীনাৰীৰ সৈতে জড়িত হ'ব লাগে, যেনে কৃষি। গতিকে এইটোৰ উত্তৰ চাগে কৃষিয়ে হ'ব। এইটোৰ উত্তৰ হ'ল কৃষি। হালিধান ফাঁকি অৰ্থাৎ গ্ৰীণ ৰেভলিউশ্যন কৃষিৰ লগত জড়িত আছিলে। 11 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় পাখি কোনটো? আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পাখি কি? পাখি অৰ্থাৎ
চৰাই, আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় চৰাই, ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই এইটো কি? এ কোকিল, বি ময়ূৰ, চি চিল, ডি হাঁহ। কি হ'ব পাৰে আপোনালোকে কমেণ্ট কৰি জনাওক। গতিকে এইটো সকলোৱে জানিব লাগে, কাৰণ এইটো এটা সহজ প্ৰশ্ন, এইটো ক্লাছ 2-3 ল'ৰা ছোৱালীয়েও জানে। গতিকে উত্তৰ হ'ল বি ময়ূৰ, অৰ্থাৎ মৰা চৰাই। 12 নম্বৰ প্ৰশ্ন, স্বাধীনতা সংগ্ৰামত চল অহা আন্দোলন কেতিয়া আৰম্ভ হৈছিল? এ 1920, বি 1930, চি 1942, ডি 1947। উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল 1942, 1942, অপশ্যন চি। 13 নম্বৰ প্ৰশ্ন, পঞ্চায়তী ৰাজ ব্যৱস্থা কোনটো বিষয়ে সম্পৰ্কিত? পঞ্চায়তী ৰাজ ব্যৱস্থা কোনটো বিষয়ে সম্পৰ্কিত? প্ৰশ্নটো ভালদৰে চাই উত্তৰৰ অপশ্যন কেইটা আমি চাওঁ। এ আইন ব্যৱস্থা, বি শিক্ষা ব্যৱস্থা, চি স্থানীয় শাসন ব্যৱস্থা, ডি স্বাস্থ্য ব্যৱস্থা। পঞ্চায়তী ৰাজ ব্যৱস্থা আমাৰ কিহৰ লগত জড়িত? গতিকে এইটো উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। এইটোৰ শুদ্ধ উত্তৰ হ'ব চি স্থানীয় শাসন ব্যৱস্থা। 14 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় গছটো কি? এ বটগছ, বি নিম গছ, চি চন্দন গছ, ডি বাঁহ গছ। এইটোৰ উত্তৰ সকলোৱে জানিব লাগে। আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় গছটো হ'ল বটগছ। 15 নম্বৰ প্ৰশ্ন, আইনৰ শাসন শব্দটো প্ৰথমে কোন ব্যৱহাৰ কৰিছিল? আইনৰ শাসন শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? অৰ্থাৎ কাৰ দ্বাৰা এই আইনৰ শাসন শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল? এ প্লেটো, বি এৰিষ্টল, চি ডাইচি, ডি সক্ৰেটিছ। আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব। প্ৰশ্নৰ উত্তৰটো হ'ব চি ডাইচি। গতিকে আজি ইমানখিনিয়ে থাকক বন্ধু বান্ধৱীসকল, আমি আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। ধন্যবাদ।